প্ৰথমতে আজি বিজেপি গভৰ্ণমেণ্টখনে ইণ্ডিয়া গভৰ্ণমেণ্টে যি কৃষক বিৰোধী এখন আইন তেওঁলোকে ক'লা আইন বুলি ক'ব লাগিব অসমৰ বা ভাৰতবৰ্ষৰ কৃষকসকলৰ ওপৰত জাপি দিব বিচাৰিছে। মই পোনপ্ৰথমে এই চৰকাৰখনক কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ তৰফৰ পৰা গৰিহণা জনাইছোঁ। ২ নম্বৰত হৈছে আপোনালোকে চাওক যে আজি তেওঁলোকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে কৈ আছে যে এই আইনখনে কৃষকৰ মানে সপক্ষে আছে আৰু কৃষকৰ সপক্ষে কাম কৰিব, কিন্তু তেওঁ আমাক বুজাই দিব লাগে যে এই আইনখনত ৩ নম্বৰ যিখন বিল, সেই ৩ নম্বৰ বিলখনত যিখিনি লিপিবদ্ধ আছে, যিখিনি তাত কথা কৈছে যে ইয়াৰ কৃষকৰ যিখিনি বিশেষকৈ আমি অসমৰ পৰা ক'ব লাগিব, যিহেতু আমাৰ অসমত সেউজ প্ৰডাক্ট হৈছে মৰাপাট। গতিকে আজি মৰাপাটৰ যি মৰাপাট, ধান, সৰিয়হ, মাহ, সৰিয়হ, তেল, এই অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী, এই সামগ্ৰীখিনি কালিলৈ এই বিলখনে কৈছে ইয়াৰ গোটেই সামগ্ৰীখিনি ক্ৰয় কৰিব কৰ্পৰেট গোষ্ঠী আৰু কোম্পানীয়ে, আৰু দাম নিৰ্ধাৰিত কৰিব কোম্পানী আৰু কৰ্পৰেট গোষ্ঠীয়ে। ইয়াত কোনো চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব। আৰু কৃষকে যেনেকৈ আগত আমি যেনেকৈ ধৰক এজন কৃষকে বজাৰলৈ এমোন বা দুমোন ধান লৈ যাব, ধান লৈ গৈ বজাৰত বেপাৰীৰ লগত দামাদামি কৰে যে আমি ক'ম যে 100 টকা মোন লাগিব আৰু বেপাৰীয়ে ক'ব যে নহয় 80 টকা দিম, যে দুই ফোনৰ মাজত এটা মীমাংসা হয় দামটো। কিন্তু এতিয়া সেই যিটো দাম, সেই দামটো ভাৰত চৰকাৰে হওক বা দেশৰ বিভিন্ন ৰাজ্য চৰকাৰবিলাকেই হওক বা দেশৰ কৃষকেই হওক তেওঁলোকে নিৰ্ধাৰিত কৰিব নোৱাৰিব। গতিকে মূলত কথাটোৱে যে ক'লা আইন যে হৈছে, এই ক'লা আইনখনৰ মূল কথাটোৱে হৈছে যিহেতু কৃষকৰ শস্যৰ উৎপাদিত শস্যৰ যিখিনি নিৰ্ধাৰিত মূল্য কৃষকে মূল্য নিৰ্ধাৰণ কৰে, সেইখিনিয়ে চৰকাৰে হৰণ কৰি নি কৰ্পৰেট গোষ্ঠীক দি দিব বিচাৰিছে বা দিয়ে দিলে। যিহেতু সাংসদত বিলখন পাছ কৰিছে, যিহেতু ৰাজ্যসভাত পাছ কৰিছে, একচেপ্ট মাত্ৰ ৰাষ্ট্ৰপতিৰ চহীটো বাকী আছে, আৰু ৰাষ্ট্ৰপতি চহী কৰাৰ পিছতে এই বিলখন দেশত প্ৰযোজ্য হ'ব। গতিকে সেইকাৰণে আমি দেশবাসী সকলো কৃষকে আজি আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰতীয় কিষাণ ইউনিয়ন তেখেতসকলে এটা সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে। তাতোতকৈ এটা ডাঙৰ কথা যে তেওঁলোকৰ চৰকাৰৰ ভাতৃপ্ৰতিম বুলি ক'ব লাগিব, অংশীদাৰী বুলি ক'ব লাগিব RSSৰ এটা কৃষক সংগঠনেও এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। কাৰণ তেওঁলোকেও কৈছে এই RSSৰ যিটো কৃষক সংগঠন কৃষক স্বেচ্ছা সংঘ, তেওঁলোকেও অবজেকশ্যন কৰিছে। আৰু 25 তাৰিখলৈ দেশৰ ভাৰতবৰ্ষৰ যিটো বন্ধ ঘোষণা কৰিছে আমাৰ ভাৰতীয় কিষাণ ইউনিয়নে, এই বন্ধত এই যে যিটো আমাৰ স্বেচ্ছা মানে কৃষক সংগঠন RSSৰ তেওঁলোকেও সমৰ্থন জনাইছে, পূৰ্ণ সমৰ্থন জনাইছে। গতিকে আজি বিজেপিয়ে নিজে চিন্তা চৰ্চা কৰক, RSSে নিজে চিন্তা চৰ্চা কৰক, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে, এইখন টুইটাৰ যোগে তেওঁ জনাই আছে যে এইখন কৃষকসকলৰ সপক্ষে, কিন্তু আজি তেওঁলোকে ভাতৃপ্ৰতিম সংগঠন কৃষক সংগঠন অৰ্থাৎ RSSৰ সেই কৃষক সংগঠনে বিৰোধী আচৰণ কৰিছে যে এই বিলখনৰ এই 3খন বিলৰ যিটো স্বেচ্ছাচাৰিতা, এইটো কোনো কাৰণত আমি মানি নলওঁ যে কৃষকৰ যিখিনি উৎপাদিত শস্য, এই শস্যখিনিৰ মূল্যৰ যিখিনি মানে যিটো পাৱাৰ কৃষকসকলক পাৱাৰ, সেই পাৱাৰটো কোনোদৰে নিব নোৱাৰিব। সেই বিক্ৰী কেন্দ্ৰৰ পাৱাৰটো কৃষকসকলক দিব লাগিব।